নমস্কাৰ freelawadvicebypbs আজি আপোনালোকক পুনৰ নতুন এটা ক্লাছলৈ সম্ভাষণ জনাইছো। আজি মই আপোনালোকলৈ লৈছো ভাৰতীয় সংবিধান ইণ্ডিয়ান কনষ্টিটিউচনৰ ওপৰত এটো মোৰ চতুৰ্থ খণ্ড। এই খণ্ডত আমি জানিম আমি কিছুমান নতুন কথা জানিম। তাৰ আগতে আমি জানোছো নহক আমি পূৰ্ব ক্লাছটোত কি পাইছিলো বা আমিনো কোনটো টপিক আলোচনা কৰি আছিলো। আমি টপিক আলোচনা কৰি আছিলো আমাৰ যোনখন ইণ্ডিয়ান কনষ্টিটিউচন সেই কনষ্টিটিউচনখনত টোটেল 12টা শিডিউলস আছে। আমাৰ যোনটো শিডিউলস বুলি ক'লে আমি কি বুজো? শিডিউলস বুলি ক'লে আমি প্ল্যান বুলি গম পাওঁ, আমি শিডিউলস বুলি ক'লে আমি প্ৰগ্ৰাম বুলি গম পাওঁ, বা শিডিউলস বুলি ক'লে দ্য লিষ্ট অফ টাইমস এণ্ড ইভেন্ট। লিষ্ট বুলি গম পাওঁ, কিহৰ লিষ্ট বুলি গম পাওঁ? টাইমস এণ্ড ইভেন্ট, টাইমস প্লাস ইভেন্টস যেটো আমি এনেকে যেতিয়া আমি একবিলাক পঢ়ি আহিছো এটোৱে কি কৈছে এই আমাৰ যোনটো ইয়াৰ আছে ইয়াৰটোৱে কি বুজাইছে আমাৰ এই টাইমসটো বুজাইছে। আৰু যোনখিনি কথা ইয়াত লিখা আছে যোনবিলাক বেৰেক্ট মানে মই কৈছিলো বেৰ মানে কি হৈছে নিষেধাজ্ঞা, এক্ট মানে বিধান। যোনবিলাক বেৰেক্ট আছে বেৰেক্টৰ বিষয়ে যেতিয়া আমাক কৈছিলে সেই টাইমস আৰু ইভেন্টৰ বিষয়ে আমাক পাৰ্টকে দিয়া আছে। সেইকাৰণে আহকচোন আজি আমি কি পঢ়িম। আমি আজি জানিম ইণ্ডিয়ান কনষ্টিটিউচনৰ সেই 12টা যোনটো শিডিউলস সেই শিডিউলসৰ পাৰ্ট 4 শিডিউলসটো আমাৰ কি আছে, 4 নম্বৰ শিডিউলসটো কি আছে আহকচোন জানো আজি সেই বিষয়ে। আপোনালোকে যদি স্ক্ৰীনশ্বট লম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে লৈ লওক, কাৰণ এনেকে যদি আপোনালোকে ৰিলেট কৰি সাবজেক্টখিনি পঢ়ে বা এনেকে যদি আপোনালোকে লিখি ৰাখে তেতিয়াহ'লে আপোনালোকৰ বুজাত সুবিধা হ'ব। মই অকমান আঁতৰি দিছো। once again আকৌ আহিছো সেই বিষয়টোৰ বিষয়ে। আমি জানো আমাৰ যোনখন ইণ্ডিয়ান কনষ্টিটিউচন কনষ্টিটিউচন মানে বুক, সেই বুকখনৰ যোনটো আমাৰ শিডিউলস আছে শিডিউলসৰ পাৰ্ট 4ত আছে দ্য ৱেলফেয়াৰ এম্পাৱাৰমেণ্ট অফ ওমেন। ওমেন মানে কি? ওমেন মানে হৈছে মহিলা। মহিলা কি কৰিব লাগিব? আমাৰ ভাৰতীয় সংবিধানখনে মহিলাক কি কৰিব দিছে? ৱেলফেয়াৰ মানে মহিলাৰ উন্নতিৰ কাৰণে, মহিলাৰ সৰ্বাংগীন উন্নতিৰ কাৰণে, প্লাস এম্পাৱাৰমেণ্ট মানে কি? মহিলাকো কিবা ধৰণৰ কাম কাজ দিব পাৰি নেকি, মহিলাকো অকমান সমাজত আগবঢ়াই নিব পাৰে নেকি, সেইকাৰণে কিছুমান আমাৰ মানে বেৰেক্ট বিলাক আনিছে। এই বেৰেক্ট বা এই নিষেধাজ্ঞা বিধানবিলাক হৈছে দ্য ডাৱাৰী প্ৰহিবিশ্যন এক্ট 1961। দৌৰে মানে কি? দৌৰে মানে হৈছে যৌতুক। প্ৰহিবিশ্যন মানে কি? নিষেধাজ্ঞা, এক মানে বিধান 1961 1961 চনৰ যোনখন ডাউৰে প্ৰহিবিশ্যন এক্ট আমাৰ যোনখন যৌতুক নিষেধাজ্ঞা আইন সেইখনো আনিছে আমাৰ পাৰ্ট 4ৰ আন্ডাৰত। লগতে আনিছে দ্য প্ৰটেকশ্যন অফ ওমেন ফ্ৰম ডমেষ্টিক ভাইলেন্স এক্ট 2005। দ্য প্ৰটেকশ্যন মানে কি আপোনালোকে জানেনে বাৰু? দ্য প্ৰটেকশ্যন হৈছে আমাক যোনটো মানে ঘৰুৱা হিংসাৰ পৰা সুৰক্ষা দিব। প্ৰটেকশ্যন মানে সুৰক্ষা, ওমেন মানে মহিলা, ফ্ৰম ডমেষ্টিক ভাইলেন্স মানে ঘৰুৱা হিংসাৰ পৰা মহিলাক যে প্ৰটেকশ্যন দিব লাগিব, মহিলাক যে সুৰক্ষা দিব লাগিব, সেই আইনখন আনিছে 2005 চনত। সেই চেম শিডিউলসতে আমাৰ মানে পাৰ্ট 4ত দ্য ৱেলফেয়াৰ অফ এম্পাৱাৰমেণ্ট অফ ওমেনত আছে দ্য সেক্সুৱেল হাৰাছমেণ্ট অফ ওমেন এট ৱৰ্ক প্লেচ, প্ৰিভেনশ্যন প্ৰহিবিশ্যন এণ্ড ৰেড্ৰেছেল এক্ট 2013। সেক্সুৱেল হাৰাছমেণ্ট মানে কি? মহিলাক যোনটো আমাৰ সেক্সুৱেল হাৰাছমেণ্ট কৰা হয়, সেক্সুৱেল ভাৱে মহিলাক যোনটো মানে মহিলাৰ ওপৰত প্ৰেছাৰ দিয়া হয়, হয় নাই? গতিকে সেই সেক্সুৱেল হাৰাছমেণ্টটো বুলি ক'লে আমি আচলতে যৌন, অসমীয়াত ক'লে আমি এইটো যৌন নিৰ্যাতন বুলি বুজো। সেই যৌন নিৰ্যাতন ক'ত হ'ব পাৰে? ৱৰ্ক প্লেচ মানে য'ত মহিলাই কাম কৰিছে সেই কাম কৰা ঠাইত কি কৰিব লাগিব? প্ৰিভেনশ্যন মানে কি কৰিব লাগিব? প্ৰতিৰোধ কৰিব লাগিব। প্ৰহিবিশ্যন মানে আমি কি কৰিব লাগিব? নিষেধাজ্ঞা দিব লাগিব। আৰু ৰেড্ৰেছেল মানে কি হৈছে? আমি তাক প্ৰতিকাৰ কৰিব লাগিব। যদি এগৰাকী মহিলা কোনোবা এটা ৱৰ্ক প্লেচত গৈ পেলাই তেওঁক হাৰাছমেণ্ট কৰা হয়, যৌন মানে বিভিন্ন যৌনমূলক কাৰ্য কৰি তেওঁক যদি হাৰাছমেণ্ট কৰা হয়, সেইটো ক্ষেত্ৰত আমি কি হ'ল মহিলাগৰাকীক সেই ৱৰ্ক প্লেচত আমি প্ৰিভেনশ্যন কৰিব লাগিব, এই প্ৰতিৰোধ কৰিব লাগিব, প্ৰহিবিশ্যন কৰিব লাগিব, তাৰ কাৰণে নিষেধাজ্ঞা দিব লাগিব। এনেকুৱা কামটো যে কৰিব নোৱাৰে তাৰ কাৰণে আমি নিষেধাজ্ঞা দিব লাগিব। লগতে
নহ'লে ৰেড্ৰেছেল এক্ট কৰিব লাগিব মানে তাৰ প্ৰতিকাৰৰ কাৰণে কিছুমান আমি বিধান ৰাখিব লাগিব সেই বিধানখন আছে 2013 চনৰ পৰা এই আইনখন অনা হৈছে লগতে আছে The Muslim Women Protection of Rights on Marriage Act 2019 মই মোৰ ফ্ৰী ল এডভাইচ বাই PBS অলৰেডি আপোনালোকক আগতেও দিছোঁ আমাৰ কি হ'ল আমাৰ ভাৰতবৰ্ষখন এখন মানে সেকুলাৰ কান্ট্ৰি ইয়াত কোনো এটা ধৰ্ম নাই কিন্তু মুছলমানৰ যোনখন বিবাহ আইন সেই বিবাহ আইনখনৰ ক্ষেত্ৰত তাত কি দেখা যায় তাত বহু বিবাহ প্ৰথা দেখা যায় এজন পুৰুষে তাত তেওঁলোকৰ যোনখন শৰীয়ত আইন সেই শৰীয়ত আইনখনৰ এগেইনষ্টত মিনিমাম 3 গৰাকী আৰু তাৰে আৰু এটা বিধান আছে তাতো এগৰাকী মাইনাছ কৰি তেওঁলোকে টোটেল 4 গৰাকীমান বিয়া পাতিব পাৰে তেওঁলোকৰ যোনখন শৰীয়ত আইনৰ অধীনত কিন্তু ভাৰতবৰ্ষ যিহেতু এখন ধৰ্ম নিৰপেক্ষ দেশ সেকুলাৰ কান্ট্ৰি আৰু ভাৰতত 1961 ভাৰতত যোনটো আমি আগতেও পাইছোঁ 1961 ভাৰতৰ যোনটো হিন্দু পুৰুষৰ মাজত বহু বিবাহ প্ৰথা আছিলে সেই প্ৰথাটো বন্ধ কৰি দিয়া হৈছে গতিকে যদি সেকুলাৰ এখন কান্ট্ৰিৰ ওপৰত যদি এখন কান্ট্ৰি যদি সেকুলাৰ হয় ধৰ্ম নিৰপেক্ষ হয় সকলোৰে কাৰণেতো আইনখন একেই হ'ব গতিকে কি হৈছে আমাৰ যোনসকল মুছলমান মহিলা তেওঁলোকৰো বিবাহৰ পিছত দা প্ৰটেকশ্যন মানে কি তেওঁলোকক আমি মানে সুৰক্ষা দিব লাগিব ৰাইটছ অফ মেৰেজ বিয়াৰ পিছত যোনখিনি অধিকাৰ থাকে সেই অধিকাৰখিনি আমি দিব লাগিব তাৰ কাৰণে আইন এখন বনোৱা হৈছে 2019 চনত আকৌ এখন আইন বনোৱা হৈছে মানে কি হ'ল আইনবোৰ আগতে আছিলে কিন্তু এইবোৰ এমেণ্ড কৰি পুনৰ এমেণ্ডমেণ্ট পুনৰ সংশোধন কৰা হৈছে সংশোধন কৰি এনেকুৱা এখন আইন অনা হৈছে আৰু সেই আইনখন অনা হৈছে পাৰ্ট 4 দ্য ৱেলফেয়াৰ এণ্ড এম্পাৱাৰমেণ্ট অফ ওমেন যোনটো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 12 নম্বৰ যোনটো শিডিউলছ 12 নম্বৰ যোনটো লিষ্ট 12 নম্বৰ যোনটো শিডিউলছ সেই শিডিউলছটোত আছে লগতে আছে দ্য মুছলিম ওমেন প্ৰটেকশ্যন অফ ৰাইটছ অফ ডিভোৰ্চ এক্ট 1986 লগতে কি হ'ল আমাৰ যোনসকল মুছলমান মহিলা তেওঁলোকৰ হৈছে প্ৰটেকশ্যন অফ ৰাইটছ তেওঁলোকক কি দিব লাগিব প্ৰটেকশ্যন দিব লাগিব তেওঁলোকক সুৰক্ষা দিব লাগিব দ্য ৰাইটছ অন ডিভোৰ্চেছ তেওঁলোকৰ যেতিয়া ডিভোৰ্চ হ'ব এই ক্ষেত্ৰত আমি কি হ'ল প্ৰটেকশ্যন দিব লাগিব কাৰণ আমি জানো তেওঁলোকৰ যোনটো বিধান সেই বিধানটোত তালাক বুলি এটা তেওঁলোকৰ বিধান আছে যিটো আচলতে অকণমান ভয়ংকৰে হয় গতিকে আমাৰ ভাৰতবৰ্ষ যেতিয়া এখন ধৰ্ম নিৰপেক্ষ কান্ট্ৰি এখন সেকুলাৰ কান্ট্ৰি সেইকাৰণে এই গোটেই বিধানবিলাক অনা হৈছে আমাৰ যোনখন পাৰ্ট 4 আমাৰ পাৰ্ট 4ৰ যোনটো আমাৰ 12টা শিডিউলছ আছে সেই শিডিউলছৰ যোনটো পাৰ্ট 4 আপোনালোকে এইটো পাৰ্ট 4 অফ কনষ্টিটিউশ্যন বুলি নাভাবিব কিন্তু কাৰণ তেতিয়া কি হ'ব পাৰ্ট 4 অফ কনষ্টিটিউশ্যন হ'লে ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি হ'বগে মই সেইটো কথা কোৱা নাই মই মাত্ৰ আপোনালোকক কৈছোঁ যোনটো আমাৰ 12 শিডিউলছ আছে আমাৰ 12টা যোনখন লিষ্ট আছে যোনটো আমাৰ কণ্টেণ্ট আছে য'ত ৰিলেট কৰা হৈছে টাইমছ এণ্ড ইভেণ্ট সেই ইভেণ্টৰ ক্ষেত্ৰতহে যোনটো আমাৰ 4 নম্বৰ পাৰ্ট এই পাৰ্টটোত এই কথাখিনি আছে গতিকে বন্ধুসকল এনেকৈ চাই থাকিব ফ্ৰী ল এডভাইচ বাই PBS য'ত আপোনালোকে আইনৰ লগতে লৰ লগতে আপোনালোকে পলিটিকেল চায়েন্স ৰাজনীতি বিজ্ঞানৰ ডিপাৰ্টমেণ্টেল সকলো কুৱেশ্যনৰ সমাধান পাব কাৰণ আপোনালোকে যদি ভাৰতীয় কনষ্টিটিউশ্যনখন জানে পলিটিকেল চায়েন্সখন সেইখিনিতে শেষ কাৰণ তাৰ লগতে ভাৰতীয় যেতিয়া আপুনি এখন আমি যেতিয়া ভাৰতবৰ্ষৰ বাসিন্দা প্ৰথমতে আমি থিয়ৰী কাৰ্ড দিব লাগিব প্ৰথমতে আমি নিজৰ কাণ্ট্ৰিখনৰ কথা মানে জানিব লাগিব আৰু লগতে প্ৰতিটো আপোনালোকৰ কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই আইনখনৰ এই কথাবিলাক আমাৰ ভাৰতীয় সংবিধানখন বহুতেই প্ৰয়োজন গতিকে চাই যাব আকৌ লগ পাম আৰু আপোনালোকলৈ মই লৈ আহিম পাৰ্ট 4 12 নম্বৰ শিডিউলছ আৰু শিডিউলছ 12ৰ পাৰ্ট 4টো আজি কমপ্লিট কৰিলোঁ নেক্সট মই আপোনালোকলৈ লৈ আহিম পাৰ্ট 5 ধন্যবাদ